নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকৰ কাষলৈ আমি সাধাৰণ বিজ্ঞানৰ কেইটামান বিশেষ প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে নিশ্চয় এই তথ্যখিনি জানি ভাল পাব। আমি খাই থকা কিছুমান বস্তুৰ এচিড থাকে, এই কথাটো আমি জানো, কিন্তু ক'ত কি এচিড থাকে আমি সেইটো কিন্তু নাজানো। আহক আজি কুইজৰ জৰিয়তে এই সকলো জ্ঞান এই সম্পৰ্কে কিছু জ্ঞান আমি আহৰণ কৰোঁ। প্ৰথমটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো, আমি সদায় খাই থকা নেমু টেঙাত কি এচিড থাকে? নেমু টেঙাত থকা এচিডটো হ'ল সাইট্ৰিক এচিড। এইবাৰ আপোনালোকলৈ আগবঢ়াইছো দ্বিতীয়টো প্ৰশ্ন, দৈ গাখীৰত থকা এচিডটোৰ নাম কি? দৈ গাখীৰত থকা এচিডবিধৰ নাম হ'ল লেক্টিক এচিড। ভিনেগাৰত কি এচিড থাকে? ভিনেগাৰত থকা এচিডবিধৰ নাম হ'ল এচেটিক এচিড। আজিৰ চতুৰ্থটো প্ৰশ্ন, চুৰাত পাত লাগিলে গাত তীব্ৰ খজুৱতিৰ সৃষ্টি হয়, বিষ বেদনা হয়, এইটো আপোনালোকে জানে। চুৰাত পাতৰ গাত কিছুমান শুং থাকে, সেই শুংবিলাকত এবিধ এচিড থাকে যি আমাৰ ছালত লাগিলে তীব্ৰ বিষ বেদনাৰ সৃষ্টি কৰে। চুৰাত পাতৰ শুঙত থকা এই এচিডবিধৰ নাম কি? চুৰাত পাতৰ শুঙত থকা এই এচিডবিধৰ নাম হ'ল মিথানয়িক এচিড। মিথানয়িক এচিড। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থব বিচাৰিছো, কেতিয়াবা যদি গাত চুৰাত পাত লাগে তেন্তে তাত আপোনালোকে পাহাৰী পালেং, ডগ প্লান্ট বুলি কয় ইংৰাজীত, ডগ প্লান্ট, পাহাৰী পালেঙৰ পাত ঘঁহি লগাই দিব। পাহাৰী পালেং আপুনি ক'ত পাব? পাহাৰী পালেং আপুনি পাব য'ত চুৰাত গছ থাকে তাৰ আশে পাশেই পাব। এইটোৱে প্ৰকৃতিৰ মাহাত্ম্য। এফালে আপোনাক বেদনাও দিছে, লগতে উপশমৰ ঔষধো দিছে। এইবাৰ আপোনালোকলৈ পঞ্চমটো প্ৰশ্ন আগবঢ়াইছো, বিলাহী আমাৰ সকলোৰে অতি প্ৰিয় আঞ্জা। এই বিলাহীত বাৰু কি এচিড থাকে? বিলাহীত থকা এচিডবিধৰ নাম হ'ল অক্সেলিক এচিড। অক্সেলিক এচিড। এইবাৰ আপোনালোকলৈ আগবঢ়াইছো ষষ্ঠটো প্ৰশ্ন, কমলা টেঙা আমাৰ অতি প্ৰিয়। এই কমলা টেঙাত থকা এচিডবিধৰ নাম কি? কমলা টেঙাত থকা এচিডবিধৰ নাম হ'ল সাইট্ৰিক এচিড। তেতেলী নাম লওঁতেই মুখত নিশ্চয় পানী আহি গৈছে। এই তেতেলীত বাৰু কি এচিড থাকে জানেনে? এই তেতেলীত থকা এচিডবিধৰ নাম হ'ল টাৰ্টাৰিক এচিড। টাৰ্টাৰিক এচিড। পৰুৱাই পিন্ধিলে আমাৰ সামান্য খজুৱাই, কিন্তু সেই পৰুৱাতকৈ যদি অলপ ওপৰ শ্ৰেণীৰ পৰুৱা হয়, যেনে ধৰক পতংগ হয়, যেনে মৌ মাখি বৰল, সেইবিলাকে পিন্ধিলেতো আৰু বিষ বেদনা হয়। এই পৰুৱাৰ শুঙত থকা এচিডবিধৰ নাম কি বাৰু? পৰুৱাৰ শুঙত থকা এচিডবিধৰ নাম হ'ল মিথানয়িক এচিড। মিথানয়িক এচিড। শেষত এটা কথা জনাব বিচাৰিছো, যদি মৌ মাখি বৰল কুদু এইবিলাকে পিন্ধে তেনেহ'লে লগে লগে আপোনাৰ ঘৰৰ পাকঘৰত থকা বেকিং সোডা অলপ লগাই দিব।